ভাইটি আহা হয় বহাচোন ভাইটি হয় আহোঁতেতো একো অসুবিধা হোৱা নাই 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 একো অসুবিধা হোৱা নাই ভালে ভালে আহি গৈছোঁ মই তামোল খোৱাচোন ভাইটি হয় মই মইনাক মাতি দিওঁ হাই লাখ সৰেগৰ অপেশ্বৰী দেখোন এইজনী ইমান মৰম লগা চাৱনী ইমান মৰম লগা হাঁহি মই ইমান দিনে কিয় দেখা নাছিলোঁ মোক জানো বিয়া দিব ইমান ধুনীয়া ছোৱালী দিব 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 কাৰণ মই যিহেতু চৰকাৰী চাকৰি কৰোঁ তোমালোক বহা অলপ কথা পাতা হয় 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 চালক তোমাৰ গুড নেমটো মোৰ নাম বৰষা প্ৰিন্সেছ মৰমতে সকলোৱে প্ৰিন্সেছ বুলি মাতে তুমি ফেচবুকত চাবা প্ৰিন্সেছ বেবী ডল বুলি আছে মোৰ নামটো বহুত ধুনীয়া নাম হয় তোমাৰ মানুহজনী তুমি যিমান ধুনীয়া তোমাৰ নামটো সিমানেই ধুনীয়া বহুত ধুনীয়া মেটচ কৰিছে নামটো মই এটা মই গিফ্ট আনিছোঁ কি গিফ্ট হয় ৰবা মই দি আছোঁ এইটো লোৱা তুমি থেংক ইউ ৱাও ইমান ধুনীয়া মোবাইল তুমি বহুত ভাল হয় দেই হয় চাহ খাওক আপুনি অঁ চাহ খাওঁ বৰষা তুমি মোক কল কৰি থাকিবা দেই হ'ব কল কৰিম আপোনাক আণ্টি আমাৰ ঘৰত মা আৰু মই পৰিয়াল বুলিবলৈ বৰষাক এতিয়া মোৰ পচন্দ হৈছে আপোনালোকে বা কি কয় এতিয়া আমাৰো একো অসুবিধা নাই যিহেতু তুমি চৰকাৰী চাকৰি কৰা হয় আণ্টি আহোঁ দিয়ক অঁ তুমি চিন্তাই নকৰিবা যিহেতু তুমি চৰকাৰী চাকৰি কৰা বৰষাক দিলোঁ বুলিয়ে ধৰি লোৱা হয় হয় বৰষা আহিছোঁ বাই অঁ যাবা তুমি বাই 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 বৰষা বাই বাই মই বুঢ়া হ'লো কি হ'লো বয়স হ'ল কি হ'ল চৰকাৰী চাকৰি কৰোঁ বৰষাক মোক বিয়া দিব কোনে কৰিলে ফোন হেল্ল' হয় কোনে ক'লে বৰষাৰ প্ৰেমী অঁ কিয় বৰষাক বিয়া পাতিব নালাগে নাই 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 তোমাক মই এটা কথা কওঁ শুনা তুমি সৰু ল'ৰা হা তুমি সৰু ল'ৰা যিহেতু তুমি কেৰিয়াৰ ফ'কাছ কৰা বেটাক বুজিছা বেটা তুমি কেৰিয়াৰ ফ'কাছ কৰা যিহেতু মই চৰকাৰী চাকৰি কৰোঁ বৰষাক মোলৈ বিয়া দিলেই বুলি ধৰি লোৱা তুমি বৰষাক বিয়া দিব হা তুমি আৰু এইবোৰৰ মাজত সোমাই নাথাকিবা তুমি কেৰিয়াৰ ফ'কাছ কৰা ঠিক আছে বাবা আৰু নেক্সট তুমি কল নকৰিবা দেই কি হৈ গৈছে মোৰ লাইফটো ভাল কিবা এটা কাম আহিলে বাধাৰ সৃষ্টি আহে যেনেকৈ নহওক এইবাৰ বৰষাক বিয়া পাতিম যোন আহে আহক ইমান মৰম লগা ছোৱালীটাই অহা খণ্ডটো চাবলৈ যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব ধন্যবাদ সকলোলৈ